তো হেল্ল' গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি গ'লোঁ মটো ব্লগিং ছেটআপত। একচুৱেলি গাইজ বহুত দিনৰ পৰা ৰখি আছিলোঁ, ভিডিঅ' দিয়া নাই, বহুত দিন হৈ গ'ল আজি। তো একচুৱেলি গাইজ হেলমেট মাউণ্টটো অৰ্ডাৰ দিছিলোঁ এমেজনত। মই কোনেনো জানে বস্তুটো বেয়া আহিব। তো আকৌ গাইজ মই বস্তুটো ৰিপ্লেচ কৰাই দিলোঁ। 7 দিন ৰখাৰ পিছত বস্তুটো আমাৰ ওচৰত আহি গ'ল। আজি বহুত দিনৰ পৰা টাইম পোৱা নাছিলোঁ, আজি ফাইনেলি ওলাই আহিলোঁ মাৰ্কেটত। আমি এতিয়া মটো ব্লগিং টেষ্ট কৰিম আমি এতিয়া। তো একচুৱেলি গাইজ এইটো মোৰ ফাৰ্ষ্ট মটো ব্লগিং হয়। তো গাইজ নইজটো কেনেকুৱা আহিছে আপোনালোকে কৈ দিয়ক, মোক এবাৰ জনাই দিয়ক কমেণ্ট এটা কৰি কিনে। একচুৱেলি গাইজ মোৰ ওচৰত মাইক নাই, সেইকাৰণে মই বৰ্ডৰ হেডফোন ইউজ কৰি আছোঁ। একচুৱেলি গাইজ মই বেলেগ ইয়াৰফোন এটা ইউজ কৰিছিলোঁ, কিন্তু এইটো ইমান বেছি হেৰি নাছিলে, নইজ আহিছিলে। সেইকাৰণে মই বৰ্ডৰ হেডফোনডাল ইউজ কৰি আছোঁ। মোৰ কাৰণে একচুৱেলি বৰ্ডৰ হেডফোন বহুত বেষ্ট আছে, সেইকাৰণে মই বৰ্ডৰ হেডফোনডাল ইউজ কৰিছোঁ। মটো ব্লগিংটো কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন। গাড়ী ব্লগাৰ বুলি ছোৱালীকেইজনী চাইছে। बेटा मन में लड्डू फूटा। এই গাড়ীখন চবচোন বহুত ওচৰেদি গৈছে কিন্তু দেই। একচুৱেলি গাইজ এনেকুৱা মানুহ থাকে যে বহুত গাড়ীটো কিনাৰেদি লৈ যায়। ফাইনেলি স্কুল ছুটি হৈ গ'ল, ভণ্টিকেইটা ঘৰ গৈ আছে। একচুৱেলি আমি এই ডিগবৈ মলীয়াবাৰী পানী টেংকিৰ ওচৰত আছিলোঁ, এতিয়া আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ। আপোনালোকেতো গম পাইছে মোৰ প্ৰথম ভিডিঅ' হয়, সেইকাৰণে ভিডিঅ'টো ভাল লাগিছে নে আপোনালোকে জনাবচোন কমেণ্ট কৰি মোক। যদি কিবা ভুল হৈছে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ পৰা গাইজ। এই স্কুটিত দেখা ভণ্টিটো ভাবিছে বা হেলমেটত মোবাইল লগাই কি কৰিছে। তো একচুৱেলি গাইজ স্কুল ছুটি হোৱা সময়ত ৰাস্তাত ভণ্টিকেইজনী চাওকচোন পুৰা ব্লক কৰি ৰাস্তা আমি ওলাবলৈ প্ৰব্লেম হৈছিলে। একচুৱেলি গাইজ মই মোৰ স্কুটিখন চলোৱা নাছিলোঁ, মোৰ ভাইটিয়ে চলাই আছিলে। ভাইটিয়ে কৈছিলে মই ভিডিঅ'টো বনাই দিম বুলি। এই হিৰ'কেইজনক চকচোন গেং বনাই কিনে আহিছে, আৰু এজনক চক স্কুটি আগত আহিব বিচাৰিছে গাইজ। গাইজ আজিলৈ ইমানটোৱে, নতুন এটা ভিডিঅ'লৈ আকৌ লগ হ'ব দেই গাইজ। তো একচুৱেলি গাইজ মোৰ নতুন চেনেল হয়, আপোনালোকক যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। তো ব্লগটো এণ্ড কৰিছোঁ, বাই বাই গাইজ।